পুৰুষ হ'ল এটা পৰিয়ালৰ মগজু আৰু নাৰী হ'ল পৰিয়ালৰ মেৰুদণ্ড। মেৰুদণ্ডহীন শৰীৰ এটা কেতিয়াও পোন হৈ থাকিব নোৱাৰে। গতিকে আমি জনা উচিত যে পৰিয়াল এটাত পুৰুষ আৰু মহিলা দুয়োটাৰে সমান অৰ্হতা থাকে। বিবাহিত নাৰী এগৰাকীক যদি এই কথা সোধা হয় যে তোমাক ঘৰৰ পৰা কি দিছে, তেতিয়া মই এষাৰ কথাই ক'ম যে যিজনী ছোৱালীক মাকে 10 মাহ 10 দিন পেটত ৰাখি খুৱাই বোৱাই মৰম আদৰ কৰি আপোনাৰ হাতত গোটাই দিয়ে, তাতকৈ আৰু ডাঙৰ উপহাৰ আপোনাক কি লাগে? মোৰ ভাৱত জীৱনত আৰু তাতকৈ ডাঙৰ উপহাৰ আপোনাৰ বাবে একো হ'ব নালাগে। টকা জমা কৰি নিজৰ ভাল লগা বস্তু কিনাৰ আনন্দ কি, সেয়া মাত্ৰ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে ভালদৰে বুজে। আমি কাৰোবাৰ বাবে ইমানো আপোন নহয় যিমান আমি নিজেই ভাবি লওঁ। জীৱনৰ কিছুমান যুদ্ধ আমি অকলে কৰিব শিকিব লাগে আৰু কিছুমান ভাত অকলে বিচাৰি ল'ব লাগে, কাৰণ আজিৰ দিনত সৎ আৰু নিস্বাৰ্থ সংগ লগতে উচিত পৰামৰ্শ দিয়া মানুহ বহুত কমেই পোৱা যায়। ভিডিঅ'টি যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।